Hi guys, TVS launch কৰি দিছে TVS নতুন TVS Apache RTX 300 এই বাইকখনৰ RTR 300 ইয়া RR 300 তৰে 310 ইঞ্জিন নহয় এইটো সম্পূৰ্ণ নিউ ইঞ্জিন নিউ ফ্ৰেমৰ এখন বাইক অলমোস্ট নতুন বুলি ক'ব পাৰি আৰু এই বাইকখন কেনেকুৱা হয় হেতু বৰ্তমান সময় ক'ব নোৱাৰিম কাৰণ অসমত বৰ্তমান সময়লৈকে লঞ্চ হোৱা নাই আৰু যদি আপোনালোকে লম বুলি ভাবিছে তো সাবৰ কাৰণে পাৰে আৰু যেটো প্ৰাইস ৰেঞ্জৰ ভিতৰত আহি আছে এখন ভ্যালু ফৰ মানি বাইক হয় আৰু এই বাইকত আপোনালোকে স্লিপাৰ ক্লাচ ডুৱেল চেনেল ABS ডুৱেল পাৰপাস টায়াৰ এডজাস্টেবল লিভাৰ এণ্ড সাসপেনশন কুইক শিফটাৰ ৰাইডিং মোড আৰু ক্ৰুজ কন্ট্ৰোল এনেকুৱা ধৰণৰ ফিচাৰ্স পাব আৰু 200 mm গ্ৰাউণ্ড ক্লিয়াৰেন্সৰ লগত আহে বাইকখন লগতে 180 kg weight আৰু 835 mm সিট হাইটৰ লগত আহে বাইকখন শৰ্ট ৰাইডাৰৰ কাৰণে ৰাইড কৰিব অলপ আনকমফৰ্টেবল হ'ব বাকি ৰাইডাৰৰ কাৰণে সিট কমফৰ্ট বহুত ধুনিয়া পিলিয়নৰ কাৰণে সিট কমফৰ্ট ডিসেন্ট হ'ব 1.99 লাখৰ পৰা ষ্টাৰ্ট এইখন বাইকৰ সো এই প্ৰাইসৰ ৰেঞ্জৰ ভিতৰত যদি আপোনালোকে এখন বাইক চাই আছে তো ল'ব কাৰণে পায় দিস ইজ এ গুড মটৰসাইকেল ফৰ টুৰিং এণ্ড এডভেঞ্চাৰ্ছ বাকি এটা বাইকখন অসমত আহা নাই যেতিয়া অসমত আহিব প্ৰথমটো ভিডিও মই আপোনালোকৰ ভাললৈ দিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থক বাই বাই